নমস্কাৰ, মোৰ চেনেল হেল্প ইন গাইডলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় বুজাব লৈছোঁ। আজি বুজাব লোৱা বিষয়টো হৈছে বাতৰি কাকতৰ ভূমিকা। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণত বাতৰি কাকতৰ বিশেষ ভূমিকা আছে। ভাৰতবৰ্ষত সংবাদ পত্ৰৰ ইতিহাসৰ পাতনি ইংৰাজী ভাষাৰ মাধ্যমৰ বাতৰি কাকতেৰে আৰম্ভ হৈছিল। আৰু ভাৰতীয় সংবাদ পত্ৰ বা বাতৰি কাকতৰ ইতিহাসত জেমছ আগষ্টাছ হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত বাতৰি কাকত বেংগল গেজেট প্ৰকাশ পাইছিল 1780 খ্ৰীষ্টাব্দত। আৰু এই কাকতখনে 3টা দশক জুৰি প্ৰাধান্য লাভ কৰিছিল। আৰু এই সংবাদ পত্ৰসমূহে জনসংযোগত ইংৰাজী সমাজখনৰহে মুখপত্ৰ হিচাপে কাম কৰিছিল। আৰু ইয়াত ভাৰতীয় জনমতৰ প্ৰতিনিধিত্ব অকণো ফুটি উঠা নাছিল। সেয়ে পৰৱৰ্তী সময়ত আধুনিক শিক্ষাৰে শিক্ষিত ভাৰতীয়ই আঞ্চলিক ভাষাৰ বাতৰি কাকতৰ গুৰুত্ব উপলব্ধি কৰিলে। আৰু সেয়ে 19বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা আঞ্চলিক ভাষাত বহুকেইখন কাকত প্ৰকাশ পাইছিল। আৰু আঞ্চলিক ভাষাত প্ৰকাশ পোৱা সংবাদ পত্ৰৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পোৱাত ইংৰাজ শাসকবৰ্গ সজাগ হৈ উঠিছিল। আৰু তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল যে বিদেশী শাসকে গম পাইছিল যে ভাৰতৰ এনে মুক্ত আৰু অনিয়ন্ত্ৰিত বাতৰি কাকতসমূহে ইংৰাজ কৰ্তৃপক্ষলৈ বিপদ মাতি আনিব পাৰে। আৰু পৰৱৰ্তী পৰ্যায়ত ইংৰাজ শাসকসকলে ভবা কথাটো সঁচা হৈছিল। আৰু আঞ্চলিক ভাষাৰ সংবাদ পত্ৰসমূহে ভাৰতৰ নৱজাগৰণ তথা জাতীয়তাবাদ গঢ়ি তোলাত অৰিহণা যোগাইছিল। আৰু সেইকাৰণে চৰকাৰে আঞ্চলিক ভাষাৰ বাতৰি কাকতৰ ওপৰত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। 1799 খ্ৰীষ্টাব্দত প্ৰেছ ৰেগুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলেছলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰিছিল। কিন্তু 1817 খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিংছে ভাৰতীয় বাতৰি কাকতৰ ওপৰত থকা বাধা কিছু উঠাই লৈছিল আৰু কেইটিমান বিষয়তহে মত প্ৰকাশৰ স্বাধীনতা দিছিল। 1823 খ্ৰীষ্টাব্দত ভাৰতৰ অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ জন আদামে পুনৰ ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ আৰোপ কৰিছিল। আৰু এই বাধা ৰাজা ৰামমোহন ৰায়ে সহ্য কৰিব পৰা নাছিল আৰু সেয়ে তেওঁ ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। ইয়াৰ প্ৰতিবাদ হিচাপে তেওঁৰ সাপ্তাহিক বাতৰি কাকত মিৰাট ইল আখবাৰ প্ৰকাশ বন্ধ কৰি ৰাখিছিল। আৰু দেশীয় কাকতৰ প্ৰতি কৰা এনে অবিচাৰ বন্ধ কৰিবলৈ তেওঁ কলিকতা হাইকোৰ্ট আৰু বংগৰ গভৰ্ণৰ জেনেৰেলৰ ওচৰত আবেদন দাখিল কৰিছিল। তাৎক্ষণিকভাৱে ইয়াৰ ফল পোৱা নাছিল যদিও 1835 খ্ৰীষ্টাব্দত অস্থায়ী গভৰ্ণৰ জেনেৰেল ছাৰ চাৰ্লছ মেটকাফে দেশীয় কাকতৰ ওপৰত বাধা আৰোপ উঠাই লৈছিল। বাধা নিষেধ তুলি লোৱাৰ পিছত প্ৰান্তীয় ভাষাত বা প্ৰাদেশিক ভাষাত ভালেসংখ্যক কাকত প্ৰকাশ পাইছিল। আৰু দেশীয় ভাষাৰ কাকতসমূহে ইংৰাজ সাম্ৰাজ্যবাদী শাসকৰ কাম-কাজবোৰৰ ওপৰত বেয়াকৈ সমালোচনা কৰিছিল আৰু ভাৰতীয় মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঠন কৰিছিল। জনমত গঠনৰ ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান আটাইতকৈ বেছি। এই কাকতসমূহ আছিল বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা ইত্যাদি। এই কাকতসমূহে ইংৰাজ শাসনে কিদৰে ভাৰতক শোষণ কৰি আহিছে অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে এই স্বৰূপটো ভাৰতীয়ৰ মাজত বা ভাৰতীয়ৰ ওচৰত উদঙাই দিছিল। শিক্ষিত সমাজখনৰ গঢ়ি উঠা আত্মসচেতনতাই ব্ৰিটিছ শাসকসকলক চিন্তিত কৰি তুলিছিল। 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ নাটনি হৈছিল আৰু খাদ্যৰ অভাৱত বহুতো লোকৰ মৃত্যু হৈছিল। চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নোলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক চোকা সমালোচনা কৰিছিল। আৰু লিটনে খঙত
ইয়াৰ বাবে টিঙিৰি তোলা হৈ পৰিছিল, কাৰণ তেওঁৰ বেয়া ৰূপটো বা কুকৰ্মবোৰ কাকতৰ যোগেদি প্ৰকাশ পাইছিল, আৰু সেয়ে তেওঁ আঞ্চলিক ভাষাৰ বাতৰি কাকতৰ ওপৰত বাধা আৰোপ কৰিবলৈ 1878 খ্ৰীষ্টাব্দত প্ৰেছ আইন জাৰি কৰিছিল। ভাৰতীয় কাকতৰ ওপৰত কৰা হস্তক্ষেপৰ বা বাধাৰ ফলশ্ৰুতিত কেইবাখনো কাকত বন্ধ হৈ গৈছিল। সেই কাকতসমূহ আছিল মাদ্ৰাজৰ হিন্দু, বোম্বাইৰ কেশৰী, বংগৰ বংগদৰ্শন, অমৃত বাজাৰ পত্ৰিকা ইত্যাদি। লৰ্ড লিটনে যেতিয়া প্ৰেছ আইন জাৰি কৰিলে, তেতিয়া অমৃত বাজাৰ পত্ৰিকা ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল, আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল। কিন্তু এই আইন ইংৰাজ বা আন ইউৰোপীয়সকলৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নাছিল, কাৰণ তেওঁ বিচাৰিছিল যে শাসক আৰু শাসিতৰ মাজত বৈষম্য সৃষ্টি হয়। ভাৰতীয়সকল ইউৰোপীয়ৰ সমান মৰ্যাদাৰ নহয় বুলি এই আইনৰ যোগেদি লিটনে প্ৰমাণ কৰিব বিচাৰিছিল। লিটনৰ এই অস্ত্ৰ আইন আৰু প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুব্ধ কৰি তুলিছিল, আৰু ভাৰতীয়সকলে ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে উঠি পৰি লাগিছিল।